নমস্কাৰ বন্ধু বান্ধৱীসকল। আপোনালোকে হয়তো বহুতে নাজানে। যিটো কিষাণৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এইবাৰ কোনো CSC চেণ্টাৰত আপোনালোকে যাব নালাগে। আপোনালোকে ঘৰত বহি এইখিনি কৰিব পাৰে। তাৰ কাৰণে যিটো চৰকাৰৰ পৰা যিখিনি বছৰি কিবা বছৰি দিয়া হয়, 3টা ইনষ্টলমেণ্ট দিয়া হয়। 3টা ইনষ্টলমেণ্টত 6,000 কৰি দিয়া হয়। 18,000 টোটেলি দিয়া হয়। তাৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি কিনে আপোনালোকৰ সেইখিনি টকা আপোনালোকে চৰকাৰৰ পৰা পাব পাৰে। তাৰ কাৰণে আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কি কৰিব, কি লাগিব। প্ৰথমতে মই কৈছোঁ আপোনালোক আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ লিংক আছে সেইটো লাগিব, ফাৰ্ষ্ট 1 নম্বৰ। ছেকেণ্ড হৈছে আপোনাৰ যিখন একাউণ্টত আপোনালোকক পইচা দিব চৰকাৰে, বেংক পাছবুক এটা লাগিব। তাৰপিছত লাগিব আপোনালোকৰ যিখিনি আচলতে PM কিষাণৰ যিটো যিখিনি মাটিত আপোনাৰ খেতি কৰে সেইটোৰ যিটো লেণ্ড যিটো কাগজখিনি আছে সেইটো লাগিব। এইখিনিয়ে লাগিব। এইখিনি আপোনালোকে যোগাৰ কৰি লওক। তাৰপিছত মই ইভিনিং এটা আপোনালোক কেনেকৈ কৰিব লাগে মই এটা ভিডিঅ' বনাই আছোঁ। ইভিনিং এইটো মই আপলোড কৰিম। তাৰ কাৰণে চেনেলটো মই ছাবস্ক্ৰাইব কৰি লওক। আপুনি সোনকালে নটিফিকেশ্যনটো পাবৰ কাৰণে।